इन्जिनियार आरो ठेकेदारनि गोरोन्थिनि थाखायनो खैफोदाव गोग्लैदों बरपेटा रडनि सासे फायखिया। गुबै जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला बरपेटा रड आजाद नोगोरनि थागिरि मोहम्मद महिबुल हक मुंनि सासे भारतारि फायखिया गंसे बिल्डिं न' लुनो जागायजेनदोंमोन। मख'नो गोनां बाथ्रादि भारतारि फायखि मोहम्मद महिबुल हकआ बेंकनिफ्राय दाहार लानानै बिल्डिं न' लुनो थाखाय इन्जिनियार कबीर आहमेद आरो ठेकेदार जाहिदुल इस्लाम मुंनि सानै सुबुंनो बिबान होदोंमोन। साख्रिनि थाखाय अरुणाचलनि टावांआव थानाय फायखि मोहम्मद महिबुल हकआ सुटियाव फैनानै इन्जिनियार आरो ठेकेदारनो लुहोनाय गावनि बिल्डिं न'खौ नुनानै गोमोयो। मानोना गोदानै लुहांनाय बिल्डिं न'नि भीमआ देबनायजों लोगोसे न'नि गोबां जायगायाव गावस्रादों, जेराव फायखिया खमैबो 10 लाख रांनि खहा जायो होनना मिथिनो हादों। उनाव राहा गोथे फायखिया इन्जिनियार कबीर आहमेद आरो ठेकेदार जाहिदुल इस्लामनि हेंथायै न' लुनायाव जानाय रांनि खहाखौ मोनफिननांगौनि थाखाय बरपेटा रड पुलिस थानायाव गसर थिसनो। बरपेटा रडनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। দাদা আপোনাৰ আসলতে ঘটনাটো কি হৈছে? মোৰ নাম MD মহিবুল হক। মই ভাৰতীয় স্থলীয় সেনাত এজন সৈনিক। তো মই ঘৰ বন্ধাৰ কাৰণে এজন ইঞ্জিনিয়াৰৰ পৰা নক্সা লৈছিলোঁ আৰু নক্সা লোৱাতে তাৰ পৰা মই এজন ভাল কণ্ট্ৰাক্টৰ খুজিছিলোঁ। তেওঁ যিজন কণ্ট্ৰাক্টৰৰ নাম কৈছিল সেই কণ্ট্ৰাক্টৰতেই কাম দিছোঁ আৰু কাম দিয়াতে ইঞ্জিনিয়াৰ নিজেও আছিল। তো কাম মোৰ ঘৰ মানে সপোনৰ ঘৰখন বনোৱা, মই ঘৰৰ পৰা দূৰত থাকোঁ বুলি তেওঁক ভালদৰে বুজাই মানে পইচাৰ কোনো ধৰণৰ প্ৰব্লেম নিদিয়াকৈ তাক সময়মতে এডভান্স পইচা দি পেলাই তাক মই মানে সকলো সময়তে তাক সুবিধা দিয়ে, মানে পইচাৰ ক্ষেত্ৰত কোনো অসুবিধা নকৰি সুবিধা দি পেলাই কাম দিছোঁ। সেই কণ্ট্ৰাক্টৰৰ নাম হ'ল জাহিদুল ইছলাম আৰু ইঞ্জিনিয়াৰজনৰ নাম হ'ল কবীৰ আহমেদ। তে মোৰ বিল্ডিঙত যেতিয়া মই ঘৰৰ পৰা দূৰত থাকোঁ তেতিয়া মোৰ ঘৰৰ মানুহে য'ত মই বিল্ডিঙৰ ফটোবিলাক পঠাই দেখি পেলাই মোক বেয়া লাগিছে। বিল্ডিঙৰ যিটো ভীম সিটো ক্ৰেক, ভীমৰ বৰ ডাঙৰ ক্ৰেক হৈছে ভীমত আৰু ভীমতো আৰু খুঁটিতো ৰড ওলাই আছে, যিবোৰ দেখিলে মনখন একদম বেয়া লাগে। মই ৰাইজক এইখিনি কথা কওঁ, মই মানে যি ভুল কৰিছোঁ এই জাহিদুল নামৰ কণ্ট্ৰাক্টৰজনৰ মানে কণ্ট্ৰাক্টৰক আপোনাৰ ৰাইজক কৈছোঁ যে তেওঁ ক'তো কাম নিদিব আৰু কবীৰ ইঞ্জিনিয়াৰে তাৰ লগত মিলিজুলি এইবোৰ কাম কৰি আছে, মানে মানুহক ঠকাই আছে। মোৰ যিটো লাইফত মানে পূৰা ইনকাম চ'ৰ্চটো মই ঘৰত লগাই দিছোঁ, মানে মোৰ 35 লাখ মোৰ 2897 লাখ মোৰ হোম লোন আছে এই ঘৰ বনোৱাৰ কাৰণে। মানে এতিয়া মই বিচাৰোঁ যে আইনৰ পৰা মই তেওঁক হেৰি দিছোঁ, মানে এজাহাৰ দিছোঁ তাৰ নামত। মই অলৰেডি OC সাহেবক দি আহিছোঁ, বৰপেটা ৰডৰ OC সাহেবক দি আহিছোঁ। নাই, মই তেওঁক বহুতবাৰ মাতিলোঁ আৰু মই সামাজিক হিচাপে তাক এটা বৈঠক দিছিলোঁ, তাৰ পৰা তেওঁ পলাই গ'ল। আৰু এই সামাজিক বৈঠকৰ যিটো সময় সীমা নিৰ্ধাৰিত কৰিছিল ইঞ্জিনিয়াৰে, আৰু ইঞ্জিনিয়াৰে কৈছিল মোক যে মই আপোনাক এই কামখিনি ঠিক কৰাই দিম। আজি ইঞ্জিনিয়াৰৰ মানে এটা চালবাজি খেল আছে ইয়াতে, যিটো খেলৰ কাৰণে মই কণ্ট্ৰাক্টৰে মোৰ ওচৰত নাহে, মই মাতিলেও নাহে, কামখিনি ঠিক নকৰি দিয়ে আৰু মোকে উল্টা ভাবুকি দিয়ে আপুনি যি কৰিব পাৰে কৰক, আপোনাৰ কাম মই ঠিক নকৰোঁ। মই তকৰিবান মোৰ 9-10 লাখ টকা গ'ল, এইখিনি ভাঙি পেলাই মই ঠিক কৰিছোঁ। কিন্তু তেওঁক আৰু ৰাইজক কওঁ যে এই ধৰণৰ ঠিকাদাৰ ইঞ্জিনিয়াৰৰ পৰা আপোনালোকে দূৰত থাকক।